নমস্কাৰ কি খবৰ সকলোৰে মই মৃদুস্মিতাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো সকলোকে ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি মোৰ ব্লগটো আৰম্ভ কৰিছো আজি ব্লগটো ভোগালী বিহুৰ ওপৰতে মই বনাইছো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাই লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ভাল পায় এটা লাইক কৰি দিবলৈ নাপাহৰিব এতিয়া বলক আজিৰ দিনটোত মই কি কৰো কেনেদৰে ভোগালী বিহুৰ উৰুকা নিশা উদযাপন কৰো আপোনালোকৰ লগত মই শেয়াৰ কৰিম তো এতিয়া ফাৰ্ষ্টতে আমাৰ মানে ভোগালী বিহুৰ ৰাতিৰ আয়োজন আৰম্ভ হৈছে তাৰ কাৰণে এতিয়া বজাৰ কৰি আনিছে খুৰাহতে তেওঁলোকে কি কৰি আছে কি যোগাৰ কৰিছে সেইখিনি প্ৰথমতে আপোনালোকক দেখাই লওঁ আৰু আপোনালোকে ভোগালী বিহু উৰুকা নিশা কেনেদৰে পাৰ কৰিলে মোৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক এতিয়া আৰম্ভ কৰো এয়া আমাৰ মাছ আহি পাই গলহি মানে সকলোখিনি বজাৰ আমাৰ কৰা হৈ গল এতিয়া খুৰিয়ে উলিয়াইছে এটো মাছ এয়া মাছ আৰু লগতে মাংস আৰু এখিনি বজাৰ আৰু মানে সকলোখিনি বজাৰ লৈ আহা হৈছে সবে মিলি আজি ধুনিয়াকে ৰাতিৰ মানে আয়োজন চলাই আছে আৰু ৰাতি ধুনিয়াকে আমি সকলোৱে মিলি খাম আজি এখাজ আপোনালোকে খাইছে নে নাই তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব এয়া খুৰাই কাটিছে মাছ কাটি আছে এতিয়া আমাৰ মেজি বনোৱা কাম কৰি আছে বলক আপোনালোককো দেখাও কেনেদৰে মেজি বনাইছে আমাৰ ঘৰত বনোৱা নাই আমাৰ সাইডৰ ঘৰত বনাইছে তো বলক আপোনালোককো দেখাও সৰুকে বনাইছে ডাঙৰকে বনোৱা নাই বলক এতিয়া গৈ থাকো মেজি বনাইছে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে আমাৰ বয়ে বনাই আছে জলফাই পিটিকা পুৰা পিটিকা আপোনালোকৰ লোভ লাগিছে নে কমেন্ট কৰি জনাব কাৰণ এইটো বস্তু বেয়া নাপা মানুহ নাই চাগে ইয়া পুৰা আলু দি একদম পুৰা জলকীয়া দি মিৰ্চি মাৰি খাই থাকা আৰু তেল দিব লাগিব ধনিয়া পিয়াজ আৰু জলফাই লগতে পুৰা আলু গুটি তাৰ পাছত আৰু মিৰ্চি মাৰি মিৰ্চি খানা হোৱালৈকে আমি সকলোৱে এবাৰ বিহু বুলি এপাক নাচিয়ে দিলোঁ বিহু আহিছে আৰু এপাক বিহু নানাচিম সেইটো হ'বই নোৱাৰে নহয় জানো গতিকে এপাক সকলোৱে নাচি দিলোঁ এতিয়া আমাৰ খানা খাবৰ হৈ গ'ল প্ৰথমতে পোৱালিখিনিয়ে খাই লৈছে লগতে বৰ্তাহঁতে তাৰপাছতে আমি খাম আৰু গুড মৰ্নিং এতিয়া বাজিছে 6:30 আমি যাবলৈ লৈছোঁ মেজিৰ ওচৰলৈ আৰু লগতে ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ বলক এতিয়া মেজিৰ ওচৰলৈ যাওঁ আমাৰ মেজি জ্বলোৱা আৰম্ভ কৰিছে এতিয়া মেজিৰ ওচৰতে বহি সকলোৱে একাপ চাহৰ লগতে বিহুৰ পিঠা বনাই এনেদৰে খাম আৰু এনেদৰে বিহুত আমি উদযাপন কৰিলোঁ সকলোকে পুনৰবাৰ ভোগালী বিহু লগ জনালোঁ সকলোৰে দিনবোৰ ভালে যাওক তাৰে কামনা কৰি আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিলোঁ বাই বাই টেক কেয়াৰ